ছাত্ৰীসকল, মই তোমালোকক আজি সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ ধৰ্মৰ বিষয়ে ক'ব বিচাৰিছোঁ। আহাচোন বাৰু আৰম্ভ কৰোঁ আমি। মই এটা ত্ৰিভুজ আঁকিছোঁ, সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। এই কোণটো সমকোণ হয়নে বাৰু? সমকোণ মানে কিমান আছিলে আমি জানো 90 ডিগ্ৰী হয়নে? আৰু এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু মই লিখিছোঁৱেই। এই সমকোণৰ সন্মুখৰ বাহুটোক কি বুলি কোৱা হয়? অতিভুজ বা কৰ্ণ। আৰু এইকেইটা বাহুক কি বুলি কোৱা হয়? পাৰ্শ্ববাহু বা পাৰ্শ্বভুজ হয়নে? এতিয়া চোৱা, মই লিখিছোঁ ইয়াত যে কোনো ত্ৰিভুজৰ এটা কোণ সমকোণৰ সমান হ'লে বাকী থকা কোণ দুটাৰ সমষ্টিও এক সমকোণৰ সমান হ'ব। এইটো কোণ যদি তোমাৰ ধৰা 90 ডিগ্ৰী হয়, বাকী থাকিলে আমাৰ কি কোণ? বি কোণ আৰু কোণ চি কিমান হ'ব বুলি কৈছে? 90 ডিগ্ৰী বুলি কৈছে। কি কাৰণে কৈছে? কাৰণ আমি এটা কোণ পালোঁ 90 ডিগ্ৰী হয়নে? এটা কোণ পালোঁ 90 ডিগ্ৰী আৰু বাকী থাকিল দুটা কোণ। আমি জানো যে তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। গতিকে 180 ডিগ্ৰী যদি হ'বলগীয়া হয়, এটা কোণ 90 ডিগ্ৰী, গতিকে বাকী এই 180 পৰা আমি 90 বিয়োগ কৰিলে কিমান পাম? 90 পাম। গতিকে বি আৰু চি কোণটো কিমান হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। অৰ্থাৎ বাকী কোণ দুটা প্ৰতিটো এক সমকোণতকৈ সৰু হ'ব লাগিব। গতিকে দুটা কোণৰ যোগফল আমি পালোঁ কি? কোণ বি আৰু কোণ চি যোগফলটো 90 ডিগ্ৰী। ইয়াৰ অৰ্থটো কি? যে যিকোনো কোণটোৱেই বা বি কোণেই হওক বা চি কোণেই হওক, সি 90 ডিগ্ৰীতকৈ সি সৰু হ'ব লাগিব। এইটো হ'ল সমকোণী ত্ৰিভুজৰ এটা আমি চৰ্ত হয়নে বাৰু? আৰু এটা চোৱা, মই লিখিছোঁ ত্ৰিভুজ এটাতকৈ অধিক সমকোণ থকাটো অসম্ভৱ। চোৱা তোমালোকে, এই ত্ৰিভুজটোত আমি লিখিছোঁ এ কোণটো সমকোণ হয়নে? এ কোণটো আমাৰ কিমান আছে? 90 ডিগ্ৰী। ত্ৰিভুজত থাকে তিনিটা কোণ, গতিকে এ কোণটো যদি 90 ডিগ্ৰী হয়, বাকী দুটা কোণ মিলিহে 90 ডিগ্ৰী হ'ব। গতিকে আৰু এটা যদি 90 ডিগ্ৰী হয়, দুটা কোণ মিলি 180 ডিগ্ৰী হ'ব। তৃতীয় কোণটোত আমি নাপামেই জোখ। গতিকে আমি কি কৰিব পাৰোঁ যে ত্ৰিভুজ এটাতকৈ অধিক সমকোণ থকাটো সম্ভৱ নহয় বা অসম্ভৱ। আৰু এটা কথা চোৱা, যে সমকোণী ত্ৰিভুজৰ বাহু তিনিটাৰ এক বিশেষ ধৰ্মক পাইথাগোৰাছৰ ধৰ্ম বুলি কোৱা হয়। সমকোণী ত্ৰিভুজৰ আৰু এটা ধৰ্ম আছে, সেইটো ধৰ্মটোক কি বুলি কোৱা হয়? পাইথাগোৰাছৰ ধৰ্ম বুলি কোৱা হয়। এই পাইথাগোৰাছৰ ধৰ্মটো কি? যে পাইথাগোৰাছৰ ধৰ্ম অনুসৰি এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ দুই পাৰ্শ্বভুজৰ বৰ্গৰ যোগফলৰ সমান। চোৱা, মই লিখিছোঁ এই সমকোণৰ সন্মুখৰ বাহুটো কি বুলি কোৱা হয়? অতিভুজ বা কৰ্ণ। এই অতিভুজৰ বৰ্গ এই পাৰ্শ্ববাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। এতিয়া অৰ্থাৎ যদি এইটো এ হয়, এইটো যদি বি হয় আৰু এইটো যদি চি হয় হয়নে? অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ অতিভুজ এ দুই পাৰ্শ্বভুজ ক্ৰমে বি আৰু চি, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এ স্কোৱাৰ ইকুৱেল টু বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ। গতিকে অতিভুজৰ বৰ্গ বা কৰ্ণৰ বৰ্গ পাৰ্শ্বভুজ দুটাৰ বৰ্গৰ যোগফলৰ সমান। হৈছেনে বাৰু? কথাখিনি তোমালোকে বুজি পাইছা? এতিয়া আহাচোন বাৰু, আমি এই পাইথাগোৰাছৰ আমি এই ধৰ্মটো আমি পৰীক্ষা কৰি চাওঁ। সাধাৰণ পৰীক্ষাতে আমি কামটো কৰিব পাৰোঁ। মই এটা ত্ৰিভুজ আঁকিছোঁ, এইটো হ'ল সমকোণী ত্ৰিভুজ। এইটো সমকোণী ত্ৰিভুজ, ইয়াৰ এনেকৈ দিয়া মানে অৰ্থটো কি? ইয়াত 90 ডিগ্ৰী হয়নে বাৰু? এইটো মই এ, এইটো বি, এইটো মই চি আঁকিছোঁ যেনিবা হয়নে? এতিয়া তোমালোকে চোৱা, মই এইটো এনেকৈ দিছোঁ। তোমালোকে মই এটা এইটো এনেকৈ জোখতে মই কেইবাটাও 8টা ত্ৰিভুজ মই কাটি লৈছোঁ হয়নে? এইটো জোখত মই 8টা ত্ৰিভুজৰ মানে হেৰি কৰি লৈছোঁ। জোখটো তোমালোকে চাব পৰা সমানেই হৈছে হয়নে? এতিয়া চোৱা, মই এনেকুৱা এই পৰীক্ষাটোত পাইথাগোৰাছৰ ধৰ্মটো পৰীক্ষা কৰিবৰ কাৰণে মই কি কৰিছোঁ? 8টা ত্ৰিভুজৰ মই কাটি লৈছোঁ। লৈ পেলাই মই তোমালোকক পৰীক্ষাটো কেনেকৈ কৰা হয় মই দেখুৱাই আছোঁ তোমালোকক। এতিয়া 1, 2, 3, 4টা হয়নে? এতিয়া কি কৰিছোঁ, মই এই এটা বৰ্গ আঁকি লৈছোঁ ইয়াত,
এইটো ইয়াৰ এইখিনিৰ পৰা এই বি আৰু চিক যোগ কৰিলে যিমান হয় ইয়াৰ বাহুকেইটাও ইমান হৈছে। এইখিনিৰ পৰা এইখিনি বি আৰু এইখিনিৰ পৰা এইখিনি চি, ঠিক তেনেকৈ এইখিনিৰ পৰা এইখিনি চি আৰু এইখিনিৰ পৰা এইখিনি মই বি আঁকি লৈছোঁ। এইটো এটা বৰ্গ হ'ল, তোমালোকে দেখিছা। এতিয়া মই এই আঠটা যে মই আঠটা কি কৰিছোঁ, আঠটা মই এনেকুৱা সমান জোখৰ মই কি কৰিছোঁ, সমান জোখৰ মই হেৰি কাটি লৈছোঁ, সমকোণী ত্ৰিভুজ মই কাটি লৈছোঁ এইটো জোখৰ। এতিয়া মই এই চাৰিটা ব্যৱহাৰ কৰিম ইয়াত। তোমালোকে চোৱা, এইটো বি আছে, তোমালোকে দেখিছে, এইফালে চি আছে, মই এইটো এনেকৈ দিলোঁ আৰু এইটো চি, এইটো হ'ল বি, গতিকে মই এনেকৈ দিলোঁ, এইটো মিলাই দিছোঁ। চোৱা, এইটো বি উল্টা হৈ আছে, এইটো চি, তাৰপিছত এইটো বি এফালে চি, গতিকে মই এইটো এনেকৈ দিলোঁ আৰু এইটো চি, এইটো বি, এইফালে এ, গতিকে এইটো দিলোঁ। ভালনে বাৰু? ৰ'বা দেই তোমালোকে। এতিয়া চোৱা, তোমালোকে কি হ'ল, মই এটা মাজত এটা মই এনেকৈ কাটি সমকোণী ত্ৰিভুজকেইটা মই দিয়াৰ লগে লগে মই মাজত এটা বৰ্গ পালোঁ। চোৱা, তোমালোকে বৰ্গ জানা, তোমালোকে বৰ্গটো হ'ল কি, বৰ্গটো হ'ল গোটেইকেইটা বাহুৰ সমান, হয়নে বাৰু? আৰু কোণবোৰ কি হয়, 90 ডিগ্ৰী। তোমালোকে চাবা, হয়নে? এইটো এইখিনি বাহু এ, এইটো এ, গতিকে এ বাহু বিশিষ্ট মই এটা বৰ্গ পালোঁ ইয়াত। এইবাৰ এই যিখিনি মই থৈছিলোঁ, এই দ্বিতীয় এটা মই আকৌ একে সমান জোখৰ বৰ্গ আঁকিছোঁ। কি কৰিছোঁ মই, এইটো আমাৰ চি আছে, এইটো বি আছে, গতিকে চি আৰু বি, চিটো এইটো এনেকৈ, তাৰপিছত এইটো এনেকৈ, মই চিৰিয়েলি মানে ব্যৱহাৰ কৰিছোঁ। চোৱা তোমালোকে, 1 2 3 4, ইয়াত 5 6, তাৰপৰা এইটো হ'ল 7, এইটো হ'ল 7, গতিকে এইটো এনেকৈ আৰু এইটো এনেকৈ, এইটো 8, হয়নে বাৰু? গতিকে চোৱা, কি পালোঁ আমি, ইয়াতো এটা বৰ্গ পালোঁ। এইটো তোমালোকে দেখিছা, এইটো বি, এইটো চি হ'লে এইটো চি হ'ব, এইটো চি, হয়নে? ঠিক তেনেকৈ এইখিনি এটা বৰ্গ পালোঁ। এইটো চি, এইটো এ আছিলে, গতিকে এইটো চি আৰু এইটো হ'ল বি, এইটো বি, গতিকে চোৱা তোমালোকে, আমি এইখিনিত এটা বৰ্গ পালোঁ আৰু এইখিনিত এটা আমি কি পালোঁ, বৰ্গ পালোঁ। এতিয়া যিহেতু আমি সমান আকাৰত চাৰিটাকৈ আমি সমকোণী ত্ৰিভুজ আমি পাইছিলোঁ, গতিকে ইয়াত আমাৰ আঠটাকৈ আমি লৈছিলোঁ, ইয়াত চাৰিটা ব্যৱহাৰ কৰিছোঁ। গতিকে আমি যিহেতু ইয়াৰ জোখকেইটা বি প্লাছ চি, ইয়াতো বি প্লাছ চি আছিলে, বৰ্গটো একে সমান জোখৰ মই আঁকিছিলোঁ। গতিকে এই যিটো চতুৰ্ভুজ, এই বৰ্গটোৰ কালি কিমান পাম, হয়নে? গতিকে আমি বৰ্গটোৰ কালি কিমান পাম, এ পূৰণ এ, অৰ্থাৎ এ স্কোৱাৰ পাম। বাহু পূৰণ বাহু তোমালোকে জানা। তো এই বৰ্গটোৰ কালি কিমান হ'ব, বি পূৰণ বি সমান বি স্কোৱাৰ, আৰু এই বৰ্গটোৰ কালি কিমান হ'ব, গোটেইকেইটা বাহু যেতিয়া চি, গতিকে চি পূৰণ চি সমান চি স্কোৱাৰ, হয়নে বাৰু? এতিয়া চোৱা, যিহেতু আমাৰ গোটেইকেইটা ত্ৰিভুজৰ জোখকেইটা সমান আছিলে, গতিকে আমি কি লিখিব পাৰিম, এ স্কোৱাৰ, কাৰণ এইখিনি এই বৰ্গটো যিখিনি খালী হৈ আছে, ইয়াতো এই দুইটা লগ লাগে বুলি এইখিনি জোখৰ সমান হ'ব। গতিকে আমি কি পাৰিম, আমি বি স্কোৱাৰ প্লাছ কি হ'ব, চি স্কোৱাৰ। আমি এইটোকে কৈছিলোঁ যে এ স্কোৱাৰটো কি আছিলে, এ স্কোৱাৰটো আছিলে আমাৰ এই সমকোণী ত্ৰিভুজটোৰ কৰ্ণ, আৰু বি আৰু চি আছিলে ইহঁতৰ পাৰ্শ্বভুজকেইটা, হয়নে?
ইয়াকে আমি ইয়াত পিছত এটা চিত্ৰ আঁকিছোঁ মই, তোমালোকে এনেকৈ চিত্ৰটো তোমালোকে চাব পাৰিবা যে এইকেইটা এ হয়নে, এই বাহুটোৰ ওপৰত মই এইটো বি আৰু চি আঁকিছোঁ, এইটো এটা বৰ্গ, এই যিখিনি এইটো হ'ল তোমাৰ এইটো ছবি, আৰু এইটো হ'ল তোমাৰ এইটো ছবি, এইটো ছবি আৰু এইটো ছবি, তোমালোকে চোৱাচোন, এইটো ছবি মই এনেকৈ আঁকিছোঁ। তাৰপিছত আৰু এইটো ছবি ইয়াতে, আৰু এইটো ছবি হ'ল তোমাৰ এইটো ছবি। গতিকে চোৱা, এইটো এটা হ'ল আমাৰ বৰ্গ হয়নে, এই বৰ্গটোৰ কালি আৰু এই বৰ্গটোৰ কালিৰ যোগফলৰ সমান। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰটো আমি প্ৰমাণ কৰিব পাৰিলোঁ যে কি, যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ পাৰ্শ্ববাহুকেইটাৰ বৰ্গৰ যোগফলৰ সমান। মই ভাবোঁ তোমালোকে কথাখিনি ভালকৈ বুজি পাইছা। গতিকে মই আজিলৈ ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ লগ পাম। ধন্যবাদ।